আমাৰ এই পুৰণি অসমখনিতে অৱস্থিত এছিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম গছজোপা আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম বৃহত্তম গছ। আজি আমি চাওঁ আহক বৰপেটা জিলাত অৱস্থিত এই বৃহৎ গছজোপা। বন্ধুসকল, যদি আপোনালোকে আমাৰ এই চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে তলত গৈ ৰঙা ছাবস্ক্ৰাইব বটনটো টিপি ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব আমাৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকিবলৈ। আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। পাঠশালা মহানগৰীৰ পৰা প্ৰায় 6 কিলোমিটাৰ দক্ষিণে জালিঘাটা নামৰ এডোখৰ ঠাইত অৱস্থিত অসম গৌৰৱ এই বৃহৎ বৃক্ষজোপা। এই বৃহৎ গছজোপাৰ গাতে লাগি আছে এটি ধুনীয়া শিৱ মন্দিৰ। « 2017 চনত এছিয়া দ্বিতীয় বৃহৎ গছৰূপে স্বীকৃতি পোৱা এই গছজোপা চাবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহৰ আগমন হয়। প্ৰায় 250 বছৰ পুৰণি এই গছজোপাৰ তলত বিভিন্ন দেৱ দেৱীৰ পূজা অৰ্চনা কৰা হয়। সঁচাকৈ এছিয়া মহাদেশৰ দ্বিতীয় বৃহৎ গছজোপা আমাৰ অসমত থকাটো এটা গৌৰৱৰ বিষয়। আপোনালোকে এই গছজোপাৰ বিষয়ে কি ক'ব তলত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। লগতে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আজিলৈকে ধন্যবাদ বন্ধুসকল। জয় অসম।